Hello, so welcome back to my YouTube channel Insider Assam. আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম এখন মিউজিয়াম যিখন মিউজিয়াম হ'ল ইণ্ডিয়াৰ ভিতৰত নাম্বাৰ 1 মিউজিয়াম আৰু এই মিউজিয়ামখনত আছে আকাশৰ পৰা অহা এটুকুৰা পাথৰ আৰু এই মিউজিয়ামখনত আপোনালোকে দেখা পাব পদ্মশ্ৰী পদ্মভূষণ এৱাৰ্ড আৰু এই মিউজিয়ামখন আছে আপোনাৰ দিল্লী ৰাষ্ট্ৰপতি ভৱনত আপোনালোকে যদি মোৰ ভিডিঅ' চাই আছে নিশ্চয় গম পায় মই ৰিসেন্টলি আপোনাৰ দিল্লী গৈ আহিছো আৰু দিল্লীৰ পৰা বহুত ভিডিঅ' আপলোড কৰিছো যেনেকৈ আপোনাৰ তাজমহল লোটাছ টেম্পল এইবিলাক ভিডিঅ'ৰ লিংক ডেসক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে চাব সো এতিয়া ব্লগ দিল্লী ৰাষ্ট্ৰপতি ভৱন আৰু এইফালে চাওক মই আৰু মুজাহিদুল আহি গলো ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত চাওক কিমান ষ্টুডেন্ট আহিছে ৰাষ্ট্ৰপতি ভৱনখন চাব আৰু মই আৰু মুজাহিদুলে এতিয়া লৈ লিলো টিকেট ইয়াৰ পৰা মানে টিকেট লৈ লৈছো ফ্ৰী হয় পইচা দিছে নালাগে সো এতিয়া টিকেট লৈ আমি দুটা গৈ আছো আপোনাৰ আপোনাৰ ৰাষ্ট্ৰপতি ভৱনখন চাব এইফালে সিকিউৰিটি চেক কৰি লিলো সিকিউৰিটিত মানে বেছি কেমেৰাটো দেখুৱাব নোৱাৰিলো মানে এইটো গম পাইছে আপোনাৰ সেফটিৰ কাৰণে সো এতিয়া আমি ডাইৰেক্ট ঘুমাই আছো এইফালে চাওক কিমান ষ্টুডেন্ট আজি কোনটো বাৰত আহিছো মানে ষ্টুডেন্ট চাব আহিছে আপোনাৰ ৰাষ্ট্ৰপতি ভৱনখন চাব সো এতিয়া ফাইনালি আমি এন্টাৰ হোম চাওক মানে মেইন গেট এইখনে এন্টাৰ হৈ ডাইৰেক্ট আহি গলো আপোনাৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ভৱনখন নতুনকৈ মানে নাম দিয়া হৈছে অমৃত উদ্যান সো এইফালে আপোনালোকে দেখাই পাইছে মানে সব মানুহে ফটো উঠাই আছে আৰু চাওক না ষ্টুডেণ্টখিনিৰ মাজত আহি ভাল লাগিছে কাৰণ মানে উল্টা ফল্টা কৰি দিয়ে লাইনত লগাই চাৰে এইফালে ওলাই যায় আৰু সো আমিও ষ্টুডেণ্টৰ লগত গৈ আছো আপোনাৰ ৰাষ্ট্ৰপতি ভৱনখন চাব বহুত মজা লাগিব ভিডিঅ'টো চাওক আপোনালোকে আৰু ৰাষ্ট্ৰপতি ভৱনখন মানে স্পেচিয়েলি আপগ্ৰেড কৰা হৈছে যে এখন মানে ফুল গাৰ্ডেন টাইপ পাব মানে বহুত ধৰণৰ ফুল আছে যো আছে মানে এইটো গাৰ্ডেন হিচাপত আৰু আপোনালোকে এইফালে দেখাই পাইছে মানে ৰাষ্ট্ৰপতি ভৱনখন বেছিভাগ গাৰ্ডেনে দেখা পাব আৰু মই মেইন এৰিয়ালৈ বাৰু আপোনালোকক লৈ গৈ আছো আপোনালোকে চাই থাকক আৰু এইফালে চাওক মেইন এৰিয়াত আহি গলো এইখনে হ'ল ৰাষ্ট্ৰপতি ভৱনৰ মেইন এৰিয়া য'ত মানে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াতে ভাষণ দিয়ে মই বাৰু এই জেগাটো আপোনালোকক ওচৰত গৈ দেখুৱাই আছো প্ৰথমে আপোনালোকক চাৰি চাইডটো দেখুৱাই আছো মই চাওক আৰু চাওক ৰাষ্ট্ৰপতি ভৱনৰ মেইন জেগা য'ত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি বছৰে ভাষণ দিয়ে আৰু মেইন মানুহবোৰে মানে ইয়াতে আহি ভাষণ দিয়ে আৰু মানে কেবিনেটত যিবোৰ আছে সিহঁতৰ মানে আড্ডাৰ জেগা আৰু মই ডাইৰেক্ট মানে এটা শ্বৰ্ট ৱৰ্ডত কৈছিলো বেয়া নাপাব আৰু এটা ফেক্টৰ কথা মই আপোনালোকক কৈ আছো চাওক এই ফ্লেগখন যে উৰি আছে তাৰ মানে ৰাষ্ট্ৰপতি দিল্লী আছে আৰু এই ফ্লেগখন যদি উৰি নাথাকে দেন ৰাষ্ট্ৰপতি দিল্লী নাই বাহিৰত আছে কিবা কাৰণত আৰু ফাইনালি মই আপোনালোকক লৈ গৈ আছো ইণ্ডিয়াৰ নাম্বাৰ 1 মিউজিয়ামত সো যিটো কথা মই আপোনালোকক ভিডিঅ'ত আগতে কৈছিলো আৰু চাওক না এনেকৈ ফুলৰ মাজেৰে গৈ আছো সঁচাকে বহুত বেছি ভাল লাগিছে ফুলৰ স্মেলটো মানে কি কম আৰু এইফালে চাওক না এই গাৰ্ডেনখন কি লেভেলৰ সজাই ৰাখিছে আৰু যদি আপোনালোকে ইফালে চাই ন এখন সৰু কেফেও পাই যাব ৰাষ্ট্ৰপতি ভৱনত আপোনালোকে চাহটা খাব পাৰে আৰু চাওক এইখনে হ'ল ইণ্ডিয়াৰ ফাৰ্ষ্ট সুপাৰসনিক ফাইটাৰ জেট হয় MiG-21 এখন লঞ্চ কৰা হৈছিল 1959ত এইখনৰ টপ স্পীড হ'ল 2200 আৰু এইখনৰ মানে বহুত ভিক্টৰি আছে মই আপোনালোকক পাৰিলে এটা ভিডিঅ' ধুনীয়াকৈ বুজাই দিম আৰু এইফালে যদি মই আপোনালোকক দেখুৱাও ন এখন আয়ান্স বিক্ৰান্ত এখন হ'ল ইণ্ডিয়াৰ আয়ান্স বিক্ৰান্ত ফাৰ্ষ্ট ইণ্ডিয়ান আয়ান্স বিক্ৰান্ত এখন ধুনীয়াকৈ সজাই ৰখা হৈছে চাওক এখন আছে এতিয়া কোচিত আছে আপোনালোকে যদি ৰিয়েলত দেখিব বিচাৰে কোচিত গৈ দেখিব পাৰে আৰু এই আয়ান্স বিক্ৰান্তখন লঞ্চ কৰা হৈছিল 2013ত এইখনে হ'ল মানে আপোনাৰ মিউজিয়ামত আগত ৰখা আছে আৰু চাওক এইখনে হ'ল ৰাষ্ট্ৰপতি ভৱনৰ মিউজিয়াম যিখন মিউজিয়ামৰ কথা মই আপোনালোকক কিমান টাইমৰ পৰা কৈ আছো মিউজিয়ামৰ ভিতৰত সোমাই দেখা পালো চাওক এনেকুৱা এযোৰ ঘোঁৰা আছে ৰাষ্ট্ৰপতিসকলে আগতে ইউজ কৰিছিল আৰু এইখনে হ'ল মাৰ্চাডিজ ইণ্ডিয়াৰ প্ৰথমখন মাৰ্চাডিজ 500 SL এই মাৰ্চাডিজখন প্ৰথম ৰাষ্ট্ৰপতিজনে ইউজ কৰিছিল আৰু চাওক না ভিতৰৰ পৰা মই অলপ দেখুৱাব ট্ৰাই কৰিলো ভিতৰৰ পৰা আৰু এইফালে যদি চাই এযোৰ এই ঘোঁৰা আপোনাৰ ইউজ কৰিছিল প্ৰথম ৰাষ্ট্ৰপতিয়ে মানে আপোনাৰ কিবা ব্যক্তিৰ সময়ত আৰু মই ভালকৈ নাজানো এইফালে যদি চাই এইখনে হ'ল আপোনাৰ ৰাষ্ট্ৰপতি ভৱনৰ মেপ ধুনীয়াকৈ সজাই ৰাখি দিছে মানে কেনেকুৱা আৰু ধুনীয়াকৈ চাইডত ৰখি আছে আৰু এই মেপখন সজাই ৰাখিছে আৰু এইফালে যদি চাই ন এই যে আপোনাৰ দেখা পাইছে এই মূৰ্তিটো পুৰণি 500 টকীয়া যিটো আছিলে এইটোত লগোৱা আছে মই স্ক্ৰীনত দেখুৱাই দিছো চাওক এই মূৰ্তি এই হ'ল চাওক বহুত মই চাৰি চাইডৰ পৰা আপোনালোকক দেখুৱাই দিলো আৰু যদি এইফালে আপোনালোকে চাই ন এইফালে কিছুমান কালচাৰো দেখুওৱা হৈছে মানে কালচাৰ ক'ব নোৱাৰো তথাপি মানে এটা কালচাৰো দেখুৱাইছে আৰু এইফালে চাওক মহাত্মা গান্ধীয়ে কেনেকুৱা মিটিং কৰিছিল ব্ৰিটিছসকলৰ লগত আৰু এইফালে যদি চাই মহাত্মা গান্ধীয়ে কেনেকুৱা দাণ্ডি যাত্ৰা কৰিছিল এইটোও দেখুওৱা হৈছে আৰু এইফালে যদি চাই দেশ স্বাধীনৰ পিছত আপোনালোকৰ জৱাহৰলাল নেহৰুৱে কেনেকুৱা ফ্লেগ কৰিছিল এইটোও দেখুওৱা হৈছে মানে বহুত বস্তু দেখুওৱা হৈছে আপোনাৰ ৰাষ্ট্ৰপতি ভৱনৰ মিউজিয়ামত
আৰু চাওক সাধাৰণ মানুহে কেনেকুৱা ব্ৰিটিছৰ লগত যুদ্ধ কৰিছিল এইটোৱে দেখুওৱা হৈছে চাওক কেনেকুৱা লেভেলৰ মানুহ মাৰিছে এইটো সময়ত ব্ৰিটিছে আৰু এই গাদাটোৱে মাৰিছে সো এইবিলাক দেখুওৱা হৈছে আপোনালোক আহক এবাৰ এই ৰাষ্ট্ৰপতি ভৱনৰ মিউজিয়ামখন চাওক বহুত বস্তু আপোনালোকে শিকিব এই পাথৰটো কথা মই আপোনালোকক কৈছো এই পাথৰটো নাসা ইণ্ডিয়াক দিছিল আপোনাৰ কিমান চনত আৰু নাসা এইটো ৰাষ্ট্ৰপতি ভৱনৰ মিউজিয়ামত ধুনীয়াকৈ সজাই ৰাখিছিল আৰু এইটো মানে ইণ্ডিয়াৰ কাৰণে বহুত এটা হেৰি এইফালে চাওক পদ্মভূষণ পদ্মশ্ৰী এৱাৰ্ড এইফালে ধুনীয়াকৈ দেখুওৱা হৈছে আৰু যদি এইফালে যদি মই আপোনালোকক ঘূৰাই দেখুৱাওঁ ন এইখনে হ'ল ৰাষ্ট্ৰপতি মানে ইণ্ডিয়াত মানে যিকেইজন আছে চবৰ ধুনীয়াকৈ হেৰি ৰখা হৈছে আৰু এইফালে চাওক প্ৰেচিডেণ্টসকলৰ ফটো সো এইবিলাক দেখুৱালো আৰু এটা চাওক পেট্ৰিয়টিক সং আপোনালোকে দেখা পাইছে মই এছামিছত ক্লিক কৰি এছামিজ পেট্ৰিয়টিক সং চাইছো এছামিজ পেট্ৰিয়টিক সংটো যদি মই আপোনালোকক ক'ব যাওঁ এছামিজ পেট্ৰিয়টিক সং হ'ল দেশৰ কাৰণে কিবা এটা গান গোৱা এইবিলাকেই দেশপ্ৰেমী আৰু এইফালে চাওক ৰাষ্ট্ৰপতিসকলৰ সুখ কেনেকুৱা ৰাষ্ট্ৰপতিসকলে তেতিয়া কেনেকুৱা খাইছিল এইবিলাকে দেখুওৱা হৈছে কাঁহী বাতি এইবিলাক মানে ৰাষ্ট্ৰপতি ভৱনত আহিলে আপোনালোকে মানে বহুত বস্তু শিকিব কাৰণ মই একো নাজানো তথাপি মই আপোনালোকক বুজাই দিলো কি বুজিলে